লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ অৰ্ধ উলংঘ প্ৰতিবাদ। পাপ সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ দাবীত এই প্ৰতিবাদ। লখিমপুৰত আহি বসবাস কৰা অবৈধ বিদেশীক বহিষ্কাৰ আৰু বেদখল উচ্ছেদ কৰাৰ দাবীত এই অৰ্ধ উলংঘ প্ৰতিবাদী কাৰ্যসূচী। লখিমপুৰৰ মাজমজিয়াত আজি অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে লখিমপুৰ জিলা প্ৰশাসনক দাবী জনায় যে অতি শীঘ্ৰেই পাপ বনাঞ্চলৰ ভূমিত নিৰ্মাণ কৰা বাসগৃহসমূহ ভাঙি চৰকাৰী ভূমিসমূহ মুকলি কৰিব লাগে, অন্যথা প্ৰতিবাদ আৰু তীব্ৰ কৰিব। আজি আমাৰ লখিমপুৰ চাৰিওফালে বেদখলকাৰীয়ে আপোনাৰ মাটি বেদখল কৰিছে, মাধৱ বনাঞ্চল বেদখল কৰিছে বাংলাদেশী অবৈধ ন্যায়। আজি এইখন লখিমপুৰতে উদাহৰণ আছে। আদি এলেঙি সত্ৰাধিকাৰক বাংলাদেশী ন্যায় হত্যা কৰিছে আৰু আদি এলেঙি সত্ৰৰ বহু মাটি বিঘা মাটি বাংলাদেশী ন্যায় আগ্ৰাসন কৰি ভূমি বেদখল কৰি আছে। ইফালে সোৱণশিৰি গোটেই হাজাৰ হাজাৰ হেক্টৰ মাটিত বাংলাদেশী ন্যায় বহিছে। কদম বনাঞ্চল বাংলাদেশী ন্যায় ধ্বংস কৰি দিছে। পাভ বনাঞ্চলত 5,000 বিঘা মাটিত বাংলাদেশী ন্যায় দখল কৰি তাত মিনি বাংলাদেশ আৰু পাকিস্তান বহিছে। এছিয়াৰ ভিতৰত বিখ্যাত পাভ বনাঞ্চল গছ গছনি কাটি বাংলাদেশী ন্যায় ধ্বংস কৰি পেলাইছে আৰু এছিয়াৰ ভিতৰত তাত এশিঙীয়া মহ পোৱা গৈছিলে, কিন্তু সেই গোটেই মহ কাটি মাৰি বাংলাদেশী মিয়াক খাই শেষ কৰি দিলে। আমি অসম চৰকাৰক দাবী জনাইছোঁ, সাহস আছে যদি বাংলাদেশী মিয়াক উচ্ছেদ কৰক, নহ'লে আমি অসমীয়া যুৱ মঞ্চই হেনদাং লৈ বাংলাদেশী মিয়াক আক্ৰমণ কৰিম আৰু সিহঁতক কাটি শেষ কৰি দিম আৰু বাংলাদেশী মিয়াক যিকোনো অঞ্চল আমি ধ্বংস কৰি দিবলৈ সাজু আছোঁ। অসম চৰকাৰক আমাৰ শেষ আহ্বান, এমাহৰ ভিতৰত পাভ বনাঞ্চল আদি এলেঙি সত্ৰৰ বেদখল মুক্ত কৰক আৰু যি আদি এলেঙি সত্ৰৰ সত্ৰাধিকাৰক যোনে হত্যা কৰিছিলে আজিলৈকে আটক নহ'ল আৰু সত্ৰাধিকাৰ হত্যাকাৰীক আটক কৰক। ইয়াত বাংলাদেশী মিয়াৰ ইমান উৎপাত চলিছে। আমাৰ কালি বাংলাদেশী মিয়াই ইয়াত আক্ৰমণ কৰিছে আপোনাৰ হীৰা হাউচৰ সন্মুখত ৰাতি। আমি তাকো গৰিহণা দিছোঁ আৰু বাংলাদেশী মিয়াক লখিমপুৰৰ সকলো ঠাইৰ পৰা উচ্ছেদ কৰক। যদি উচ্ছেদ নকৰে আমি অসমীয়া যুৱ মঞ্চই লাগিলে মুখামুখি সংঘৰ্ষৰ কাৰণে প্ৰস্তুত হৈ আছোঁ বুলি ইয়াৰ পৰাই আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। এই পাভ বনাঞ্চলত কিন্তু আজি অবৈধ বাংলাদেশী ন্যায় গোটেই দখল কৰিছে। আমি অসম চৰকাৰে একদম কৈ দিছোঁ, অতি সোনকালে এই দখলকাৰী বাংলাদেশী ন্যায়কেইটাক অতি সোনকালে উচ্ছেদ কৰক। কিন্তু আমাৰ অসমীয়া যুৱ মঞ্চৰ ৰণুৱা ডেকাই যদি যাবলৈ হয় তাত মুখামুখি সংঘৰ্ষ হ'ব আৰু তাত বাংলাদেশী এটা ন্যায় থাকিবলৈ নিদিয়ে বুলি অসমীয়া যুৱ মঞ্চৰ পৰা স্পষ্ট কথা। আৰু অতি সোনকালে এই বেদখলকাৰী মুক্ত কৰক, এই বাংলাদেশী ন্যায়বিলাক খেদক, নহ'লে কিন্তু আমাৰ অসমীয়া যুৱ মঞ্চৰ তাত সংঘৰ্ষ কৰিবলৈ স্পষ্ট দাবী আমি কৰি দিছোঁ, ইয়াৰ পৰা সংঘৰ্ষ কৰিম বুলি। যুৱ মঞ্চৰ স্পষ্ট কথা যে আপোনাৰ এছিয়াৰ ভিতৰতে বনৰীয়া মহৰ বাবে বিখ্যাত তথা অসমৰ ভিতৰত প্ৰথম বনৰীয়া মহ পোৱা আজি আপোনাৰ পাভ বনাঞ্চলখন প্ৰায় 4,000 হেক্টৰ ভূমি আজি আপোনাৰ অবৈধ সন্দেহযুক্ত নাগৰিকে আপোনাৰ তাত বেদখল কৰি পিনি গছ গছনি কাটি তহিলং কৰি পিনি তাত আজি তাত গছ আছে না তাত মহ আছে। সেয়ে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ লখিমপুৰৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কিন্তু পাভ বনাঞ্চলৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰক আৰু তাত বৃক্ষৰোপণ কৰিলে। লখিমপুৰৰ পৰা উদ্বাতুল মুজাহিদুল্লাহৰ ৰিপৰ্ট, ক্লিক অন নিউজ আছাম।